হু ইজ সানি লিওনি তাতেও আপোনাৰ সেইটো কথাই ক'ব যে ফৰ্মাৰ পৰ্নোগ্ৰাফিক এক্ট্ৰেছ ফৰ্মাৰ মানে আগতে আছিলে গতিকে যিবোৰ মানুহে কৈ আছে সানি লিওনি পৰ্ন ষ্টাৰ হয় আৰু এই পৰ্ন ষ্টাৰ গুৱাহাটীত কি হ'ব লাগে গোটেই মানুহে ভুল কৰি আছে পৰা সানি লিওনক চাম বুলি ভাবিছোঁ কিন্তু ৰিয়েল কোনোবা দিনত চাব পৰা নাই ফ্ৰেণ্ডৰ লগত পৰা 10,000 টকা মান উধাৰ লৈছোঁ চামে দৰ্শনা বৰালি পৰ্ন ভিডিঅ' বনাই জেলত আছে কিন্তু পৰ্ন ষ্টাৰ সানি লিওনি আমাৰ অসমত আহি ফুলাম গামোচা পোৱাৰ লগতে 5 ষ্টাৰ হোটেলত আছে হেল্ল' বন্ধুসকল আপোনালোকে জানে যে যোৱা 1 তাৰিখে আমাৰ অসমৰ গুৱাহাটীত পৰ্ন ষ্টাৰ সানি লিওনি কিবা মদৰ দোকান অপেন কৰিবৰ কাৰণে আহিছিলে মই কিন্তু সানি লিওনিৰ বিষয়ে একোৱে কথা নকওঁ কিন্তু সানি লিওনিক ভাল পোৱা কিছুমান ভক্ত আছে সেই ভক্ত কেইজনক আপোনালোকৰ লগত পৰিচয় কৰাই দিম আৰু হিহঁতক কেইটামান স্পেচিয়ালি ড'জ দিম তো বনে ৰহিয়ে মোৰ ভিডিঅ'টোৰ শেষলৈকে তো বন্ধুসকল পোনপ্ৰথমে আপোনালোকৰ সন্মুখত লৈ আহিছোঁ সানি লিওনিক ভাল পোৱা সানি লিওনিৰ ভক্তৰ মুখৰ বাক্য আপুনি যদি গুগলত গৈ পিনে চাৰ্চ কৰে হু ইজ সানি লিওনি এইটো গুগলত চাৰ্চ কৰিব নালাগে এইটো সৰুৰে পৰা ডাঙৰলৈকে সকলোৱে জানে যে সানি লিওনি এজনী পৰ্ন ষ্টাৰ হয় গতিকে যিবোৰ মানুহে কৈ আছে সানি লিওনি পৰ্ন ষ্টাৰ হয় আৰু এই পৰ্ন ষ্টাৰ গুৱাহাটীত কি হ'ব লাগে গোটেই মানুহে ভুল কৰি আছে ধেত কি বালবকীয়া চাবে মোৰ মতে ৰাইজে যি কৈ আছে ঠিকেই কৈ আছে এতিয়া ছাগলীক মানুহে গৰু বুলি ক'ব নেকি বা গৰুক কোনোবাই ছাগলী বুলি ক'ব নেকি এতিয়া তোৰ কি অসুবিধা পৰ্ন ষ্টাৰ বুলি ক'লে সানি লিওনিক এতিয়া তই এটা কাম কৰিবিচোন সানি লিওনিৰ ফটো লৈ পিনে সকলোৰে সন্মুখত গৈ সুধিবি এজনী কোন হয় তেতিয়া উত্তৰ এইটোৱে পাবি পৰ্ন ষ্টাৰ সানি লিওনি সাপোজ ধৰি লওক এজন মানুহে গাড়ী চুৰ কৰিছিলে আজি 10 বছৰ আগতে 10 বছৰ জেল খাটি আহিছে সেই বুলি কি আপুনি তেওঁক বাৰে বাৰে চুৰ বুলি ক'ব নেকি ভাই সানি লিওনিক চুৰৰ লগত তুলনা কৰি লাভ নাই ইয়াৰ কাৰণ হৈছে চুৰে চুৰ কৰাৰ পিছত চাবি প্ৰশাসনে হয়তো 6 মাহ বা 1 বছৰৰ কাৰণে জেল দিছে নয়তো সকলোৰে সন্মুখত আহি চুৰে সকলোৰে সন্মুখত ক্ষমা বিচাৰিছে কিন্তু সানি লিওনি ক'ত ক্ষমা বিচাৰিছে কচোন পৰ্ন ভিডিঅ' বনোৱাৰ কাৰণে কেইদিন জেল খাটিছে কচোন কেইদিন জেলত আছিলে আৰু এই পৰ্ন ভিডিঅ' বনোৱাৰ কাৰণে কাৰ ওচৰত ক্ষমা বিচাৰিছে কচোন এতিয়া তোৰ ইমান কিয় জ্বলে সানি লিওনিক পৰ্ন ষ্টাৰ বুলি ক'লে গতিকে কথা যিকোনো কোৱাৰ আগতে অকণমান ভাবি চাব লাগে মগজুটো ইউজ কৰিব লাগে খাৰ খোৱা মানুহৰ দৰে কথা কৈ থাকিলে নচলে অকণমান কাজু বাদাম পিষ্টা খাবলৈ চেষ্টা কৰিব চালা মুখত মাৰিম একেবাৰে সানি লিওনিৰ সৈতে উকালতি কৰিব আহিছ চৰিয়া একেবাৰে দাঁত ভাঙি দিম সানি লিওনিৰ দৰে ভিডিঅ' বনাব আৰম্ভ কৰিব আৰু ৱেবছাইটত আপলোড কৰিব কাৰণ তেওঁলোকে ভাবিব যে সানি লিওনিক যদি ইমান সন্মান কৰিব পাৰে আমিও হয়তো এনেকুৱা ভিডিঅ' বনাই যদি আপলোড কৰোঁ আমিও পপুলাৰিটি পাম আমিও মানুহৰ পৰা সন্মান পাম মানে মূৰ্খামিৰ এটা সীমা থাকিব লাগে ল'ৰা ছোৱালীবোৰ নষ্ট হৈ আছে এইটো ৰাইজে ঠিকেই কৈ আছে এইটো ক'বই ইয়াৰ কাৰণ হৈছে আমি ফেচবুক চলোৱা মানুহটো আমি এতিয়া ফেচবুকত গ'লে এইটো বেছি দেখিব পাৰোঁ যে ল'ৰা নহয় ছোৱালীবোৰে বেছিভাগ নেগেটিভ ভিডিঅ' বনাই আছে ইয়াৰ কাৰণ কি ক'ত শিকিছে এইবোৰ এই পৰ্ন ভিডিঅ' চাই তোৰ এই সৰু মাতা লৈ পিনে মানুহক জ্ঞান নিদিবি আৰু সকলোতকৈ আচৰিত কথাটো হ'ল 2,000 টকা দি পৰ্ন ষ্টাৰ সানি লিওনিক সকলোৱে গুৱাহাটী চাবলৈ গৈছে আৰু এইজন ল'ৰাই 10,000 টকা ধাৰ কৰি সানি লিওনিক চাবৰ কাৰণে গৈছে কিন্তু বৰ দুখৰ কথা হৈছে বৰ্তমান সময়ত বানপানীত কিমানবোৰ মানুহ ঘৰ নাইকিয়া হৈছে ঘৰ দুৱাৰ নাইকিয়া হৈছে শুব পৰা নাই থাকিব পৰা নাই খাব পৰা নাই সেইবোৰ মানুহক গৈ পিনে 10 টকা দি আজি সহায় নকৰে মানুহে আজি পৰ্ন ষ্টাৰ সানি লিওনিক চাবৰ কাৰণে 2,000 টকা 10,000 টকা খৰচা কৰি গৈ আছে মানুহ এয়াই আমাৰ অসম বাহ আজি দেখা গৈছে যে পৰ্ন ষ্টাৰ সানি লিওনি গুৱাহাটী অহাৰ পিছত আমাৰ অসমৰ সন্মান আমাৰ অসমৰ গৌৰৱ ডোলৰ লগতে এখন ফুলাম গামোচাৰে আদৰণি জনাইছে বাহ কিমান আচৰিত কথা কিমান লজ্জাজনক কথা কিমান লাজৰ কথা গুৱাহাটীবাসীৰ বাবে আজি পৰ্ন ষ্টাৰক আমাৰ অসমৰ গৌৰৱ ফুলাম গামোচাৰে আদৰণি জনাইছে আচলতে গুৱাহাটীবাসীকনো কি ক'ম আমাৰ গাঁৱতেই প্ৰচলন এনেকুৱা আমি গাঁৱতেই দেখিব পাৰোঁ যে যিবিলাক মানুহে সুদত পইচা দিয়ে চক্ৰবৃদ্ধি সুদত পইচা দিয়ে ইণ্টাৰেষ্টত পইচা দিয়ে সেইসকল মানুহৰ আমাৰ গাঁৱত সন্মানেই বেছি আমি দুখীয়াৰ ইমান সন্মান নাই ইয়াৰ কাৰণ হৈছে সুদত পইচা দিয়া মানুহৰ সন্মান বেছি হোৱাৰ কাৰণ হৈছে সিহঁতৰ পইচা আছে ষ্টেটাছ আছে গাঁৱত আজি সানি লিওনি এক্ট্ৰেছ হ'ব পাৰে বলিউড এক্ট্ৰেছ হ'ব পাৰে কিন্তু আগতে পৰ্ন ষ্টাৰ আছিল তাৰ পিছত আজি পইচা বেছি হোৱাৰ কাৰণে আমাৰ অসমৰ গামোচাও তেওঁৰ ডিঙিত দিয়া হৈছে
বাহ এইটোৱেই মেইন এইটোৱেই আচল কথা